সো আমি সকলোৱে শুনি আছোঁ যে চৰকাৰৰ এটা নিয়ম দিছে, যিটো নিয়ম হৈছে পান কাৰ্ড আমি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগে। সো হেল্ল' গাইজ, ৱেলকাম টু দ্য চেনেল। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আপুনি পান কাৰ্ডটো কেনেকৈ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব। সো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ইয়াৰ কাৰণে আমি আমাৰ মোবাইলত থকা গুগলটো উলিয়াই ল'ম আৰু গুগলত চাৰ্চ কৰিম ই ফাইলিং বুলি চাৰ্চ কৰিম। ই ফাইলিং বুলি চাৰ্চ কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ই ফাইলিং স্ক্ৰীনত দেখিছে আপোনালোকে। চাৰ্চ কৰাৰ পাছত এনেকৈ দেখিছে www.incometax.gov.in। মইতো চিন দিছোঁ। চ' হোম দিছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট, আমি তাত ক্লিক কৰিব লাগিব। চ' এইটো 2 নম্বৰত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ ওলাব, আপোনাৰ মোবাইলতো এনেকুৱা পেজেই দেখাব। চ' ইয়াৰ পৰা তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। দেখিছে তললৈ স্ক্ৰল ডাউন কৰিব। চ' তলত দেখিবলৈ পাব আৱাৰ ছাৰ্ভিচেছ বুলি আছে। চ' ইয়াৰ আৱাৰ ছাৰ্ভিচেছ ই ভেৰিফাই আছে। তাৰপিছত যিটো আছে 2 নম্বৰ লিংক আধাৰ বুলি আছে, লিংক আধাৰ উইথ পান। তাৰপিছত তাত ক্লিক কৰিব। চ' ৱেবছাইটটোত অকণমান সময় লাগে, অকণমান ৱেইট কৰিব। চ' ইয়াৰ পিছত এখন ফৰ্ম ফিল আপ কৰিবলৈ আহিব। ফৰ্ম বেছি নাই, পান কাৰ্ডৰ নাম্বাৰটো দিবলৈ আহিব, আধাৰ কাৰ্ড নাম্বাৰ দিবলৈ আহিব আৰু নামটো দিবলৈ আহিব আৰু মোবাইল নাম্বাৰ লাগিব। চ' ইয়াত যিটো দেখিছে পেন বুলি লিখা আছে, তাত আপোনালোকে পান কাৰ্ড নাম্বাৰটো দিব। পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব। পান কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আহিছে আধাৰ নাম্বাৰ বুলি আহিছে। আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে, আধাৰ কাৰ্ডটো নাম্বাৰটো এণ্টাৰ কৰিব ইয়াত। চ' তাৰপাছত আছে নেম এজ পাৰ আধাৰ। আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো ইয়াত বহাবলৈ কৈছে। চ' আপোনাৰ নামটো বহাই দিব ইয়াত। তাৰপিছত আছে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব দিছে। ইয়াত আপোনালোকে আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব, কাৰণ তাত এটা OTP যাব, যিটো OTP ইয়াৰ পাছৰ ষ্টেপত আমি এণ্টাৰ কৰিব লাগিব। চ' ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম্বাৰ ৰেজিষ্টাৰ আছিলে সেই নাম্বাৰটো ইয়াত বহুৱাই দিয়ক। চ' বহুৱাৰ পিছত আৰু দুটা ষ্টেপ আহিছে, দুটা টিক চিন দিবলৈ আহিছে। যিটোটা হৈছে এটাত আছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। চ' এইটোত কৈছে যে যদি আপোনাৰ যিটো আধাৰ কাৰ্ড আছে তাত যদি অকল বাৰ্থ চন, যিটো জন্ম হোৱা অকল বছৰটো আছে, তাত তাৰিখ নাই বা মাহ নাই, তেনেহ'লে আপোনাক তাত য়েছ কৰিব কৈছে। যদি এই আধাৰ কাৰ্ডটোত মাহ, তাৰিখ আৰু বছৰটো আছে তেন্তে য়েছ কৰিব নালাগে। চ' 2 নম্বৰ দিছে আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছ। চ' ইয়াত আপোনালোকে য়েছ কৰিব। চ' ইয়াৰ পিছত আপোনালোকে লিংক আধাৰ বুলি যিটো আছে তাত ক্লিক কৰিব। দেখিছে তলত লিংক আধাৰ বুলি আছে। ত' লিংক আধাৰত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াৰ পাছত এটা পেজ ওলাব, যিটো পেজত আছে ভেৰিফিকেশ্যন বুলি আহিছে। তাত মোবাইল নাম্বাৰটোত আমি যিটো মোবাইল নাম্বাৰ দিছিলোঁ তাত এটা 6টা সংখ্যাৰ OTP গৈছে, সেই OTPটো আমি ইয়াত বহুৱাব লাগিব। চ' এতিয়া আমি OTPটো বহুৱাইছোঁ, যিটো 6টা সংখ্যাৰ OTP মোবাইলত আহিছিলে। চ' বহুৱাৰ পাছত ভেলিডেট বুলি এটা অপশ্যন আহিছে, যিটো অপশ্যন সেই অপশ্যনটোতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এনেকৈ আপোনাৰ দেখুৱাইছে লিংক আধাৰ মেছেজেছ, এইটো দেখুৱাইছে। চ' এইটো ফাইনেল ষ্টেপ আছিলে, যিটো ষ্টেপৰ পাছত ইয়াৰ পাছত আপোনাৰ ইনকাম টেক্স অফিচে এইটো কনফাৰ্মেশ্যন দিব যে আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে লিংক হ'ল নে নাই হোৱা। চ' আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক হৈছে নে নাই হোৱা ইয়াৰ কাৰণেও বেলেগকৈ চাব লাগে। চ' নেক্সট ভিডিঅ'ত আমি আকৌ এটা ভিডিঅ' লৈ আহিম যে আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে কেনেকৈ চাব লাগে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গতিকে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।